হেল্ল' এভৰিৱান, এয়া GMCৰ গধূলিৰ পৰিৱেশ। একচুৱেলি প্ৰায় মানুহে তোমাৰ কি হৈছে সুধি থকা দেখি ভাবিলোঁ কি ভিডিঅ'টো শ্বেয়াৰ কৰোঁ আৰু শেষলৈকে চালে গম পাব মোৰনো কি হৈছিল। আৰু এই GMCHৰ পিছবেলাৰ পৰিৱেশ। আমি আহিছিলোঁ ৰাতিপুৱাই GMCত। আজি মোৰ মই আজি এডমিট হ'বলৈ আহিলোঁ আৰু এই এডমিটৰ সেইবিলাক ফৰ্মেলিটিজ কৰি লৈ গধূলিৰ পৰিৱেশ। GMC গধূলিলৈকে মানুহ নোহোৱা হৈছে। আগবেলা মানুহ ফালিব নোৱাৰাৰ দৰে মানুহ হয় আৰু GMCHত আহি নিজৰ জীৱনৰ মূল্যটো সঁচাই বুজি পায় দেই। আৰু দেখিছে ইয়াৰ টাইম কিমান হ'ল আৰু এতিয়ালৈকে আমি বেড পোৱা নাই, সেইকাৰণে এনেকৈ বহি আছোঁ GMCত। এইটো এটা প্ৰব্লেম, মানুহে বেড নাপায়। সুবিধাখিনি যথেষ্ট সুবিধা আছে, কিন্তু মানুহ যিহেতুকে যথেষ্ট হয় সেইকাৰণে বেড পাবলৈ টান, ৰখিব লগা হৈছে। আৰু এয়া দেখিছে গধূলিৰ পৰিৱেশ, মানুহ এতিয়া নোহোৱা হৈ গ'ল। আৰু এয়া মই বেডৰ কাৰণে ৱাৰ্ডত গৈ আছোঁ এতিয়া। কেবিনৰ কথা ভাবিছিলোঁ, কিন্তু কেবিনৰ অলপমান প্ৰচেছটো বেলেগ, সেইকাৰণে ভাবিলোঁ কি বাদ দিয়া, কেবিন জেনেৰেলতে থাকি চাওঁ। গতিকে ৱাৰ্ডত গৈ আছোঁ এতিয়া আৰু ফাইনেলি বেড পালোঁ। একদম প্ৰায় 6:30 বজাত বেড পাইছোঁ। আৰু দেখিছে এয়া মোৰ বেমাৰী পাৰ্টনাৰ্ছবিলাক। মই উলট পালতকৈ শুই আছোঁ, বৌয়ে যিহেতু মোৰ ৰখিবলৈ আহিছে। আৰু নেক্সট ডে মৰ্ণিং একচুৱেলি ৰাতিপুৱা চাহ, ব্ৰেকফাষ্ট, ভাত গোটেইখিনিয়ে দিয়া হয় GMCত। গতিকে আমি ভাবিলোঁ কিনো ব্ৰেকফাষ্ট দিয়ে চাওঁ, আৰু দেখিলোঁ এয়া গাখীৰ দিছে আৰু কল, ব্ৰেড, ডিম দিছে। এইখিনি অৱশ্যে নাখালোঁ, কাৰণ ভাল নালাগে খাই, সেইকাৰণে নাখালোঁ। আৰু ৰাতিপুৱাই মোৰ BP চেক কৰিবলৈ আহি গ'ল। মোৰ একচুৱেলি হৈছিল যে মই বহুত দিনৰ পৰা এটা সমস্যাত ভুগি আছিলোঁ, যে ইনফাৰ্টিলিটি বুলি যিটো কয়, ইনফাৰ্টিলিটিত মই ভুগি আছিলোঁ। আৰু পিছত গম পালোঁ যে GMCHত আহি গম পালোঁ যে মোৰ ফেলোপিয়ান টিউব এটাত পানী জমা হয়, মোৰ ফেলোপিয়ান টিউবটো ডেমেজ হৈ গৈছে। সেইকাৰণে মোৰ ইনফাৰ্টিলিটিত মই ভুগি আছোঁ। গতিকে সেইটো মই কাটি পেলাই লেপ্ৰস্কপি কৰি অপাৰেশ্যন কৰি সেইটো মোৰ কাটিব লাগিব। সেইকাৰণে আহিলোঁ GMCত, এয়া এডমিট হৈ আছোঁ। একদম অপাৰেশ্যন বুলি কোৱা লগে লগে কিবা এটা ভয় লাগে নহয় জানো, সেইকাৰণে দেখিছে ভয়ে দৰে বেডত আছোঁ আৰু কিবাকৈ। আৰু ফাইনেলি অপাৰেশ্যনৰ কাৰণে মোৰ ৰেডি কৰা হ'ল। মোৰ অপাৰেশ্যন হৈছিল সোমবাৰে অপাৰেশ্যন হৈছিল 9 তাৰিখ। আৰু এয়া দেখিছে বৌয়ে মনে ভিডিঅ' কৰি ৰাখিছিলে। মই অপাৰেশ্যন থিয়েটাৰত আহিলোঁ আৰু এয়া মই গ'লোঁ। আৰু দুদিনৰ পিছত মই মোবাইলটো লৈ অকণমান নিজকে চাইছোঁ কেনে লাগিছে বেমাৰী দেহাত। যে নহওক বাৰু, অপাৰেশ্যনটো ভালে হৈ গ'ল। আৰু আশীৰ্বাদ কৰিব সোনকালে যেন সুস্থ হৈ উঠোঁ। আৰু শেষত কিনো কৰি থাকিম, বহি আমনি লাগিছে। বৌ বহি আমনি পাইছে, সেইকাৰণে ৰিলচ দুটামান বনাই ল'লোঁ। যে নহওক ভালে আহি পালোঁ ঘৰ। হেল্ল' এভৰিৱান, বহুত দিনৰ মূৰত ভিডিঅ' এটা শ্বেয়াৰ কৰোঁ বুলি ল'লোঁ। মোৰ হস্পিটেলৰ ৰিলচ দুটামান বৌয়ে বনাই দিছিলে। আৰু সেই দুটামান ৰিলচটো চাই মানুহে মোক সুধি আছিলে কি হৈছে তুমি কি দেখোন। সেইকাৰণে ভাবিলোঁ কি ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। তাতে এনেই দুটামান ৰিলচ ৰাখি থৈছিলোঁ, যেতিয়া ভাবি আছিলোঁ আৰু তেনেকৈ ভিডিঅ' কৰা নাই বাৰু। এতিয়া বাৰু মই অকণমান সুস্থ হৈ উঠিছোঁ। আৰু এয়া দেখিছে ৰাতিপুৱাৰ ব্ৰেকফাষ্ট খিচিৰি খাই আছোঁ, গৰম। আৰু সকলোৱে যেন আশীৰ্বাদ কৰে মই আগৰ দৰে ফিট এণ্ড ফাইন হৈ যাওঁ সোনকালে। গতিকে আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব। আৰু হয়তো আৰু 2 দিনমান চাগে ভিডিঅ' তেনেকৈ বনাব নোৱাৰিম। মোৰ ভিডিঅ'বিলাক চাই থাকিব মাজে মাজে।